Hello, welcome back my YouTube channel Sinto's Blog আৰু আজি মই আপোনালোকৰ বাবে অতি বিশেষ এটা ভিডিঅ' বনাবলৈ লৈছো আৰু এইটো ভিডিঅ'ত আপোনালোকক মই এডাল সৰু চক পেন্সিলত কেনেদৰে অতি সূক্ষ্মতম যিটো আমাৰ ৰংঘৰ বনাই উলিয়াইছে আৰু সেই ৰংঘৰটো বনাই এজন যুৱকে অসম বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু আমি সেইজন যুৱকৰ ওচৰলৈ যাম আৰু তেওঁৰ সৈতে কথা পাতিম আপোনালোকক তেওঁৰ বিষয়ে জনাম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব গুৱাহাটীৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিছো নাহৰকটীয়ালৈ লৰাজনৰ ঘৰ হৈছে নাহৰকটীয়াত গতিকে লেটস গো এণ্ড সি হোৱাট হেপেন আৰু আপোনালোকক দেখুৱাই থাকিম সমগ্ৰ দৃশ্য কোনোমতে আহি মই পাই গলোহি নাহৰকটীয়াৰ সেই ঘৰখন আৰু আপোনালোকক দেখুৱাম এইজন ৰৈয়ে আছে দেখিছেনে আহি পাই গ'লো থ্যাংক ইউ আহি পালোঁ এতিয়া আমি প্ৰথমতে ভিতৰত গৈ বহিম চাহ তাহ খাম তাৰপিছত ল'ৰাজনৰ নিজৰ নাম নিজেই ক'ব তাৰপিছত আমি তেওঁ গোটেই কৰ্মৰাজি চাম আৰু তেওঁ পঢ়ি লওঁ বাৰু দেখা যাওক কি হয় আৰু আজি মই মোৰ মুখখন নেদেখাওঁ এইটো দেখিছেনে ছেফ দিহিং পাটকাই এইবোৰ যে নিৰ্মাণ হৈছে এইবোৰ কেৱল এডাল চক পেন্সিলতে হৈছে আৰু ইয়াৰ লগতে আপোনাৰ ডৰেমন কিবা কিবি অগ্ৰম বগ্ৰম বহুত সামগ্ৰী বনাইছে সেইবোৰো দেখুৱাই যাম আপোনালোকে চাই থাকিব মোৰ মুখখন নেদেখাওঁ আজি সম্পূৰ্ণ ভিডিঅ'টোত এনেদৰেই দেখুৱাম আপোনালোকক আৰু ইয়াৰ পিছতে আমি সেই ল'ৰাজন যিজনে এইবিলাক বনাইছে আহকচোন তেওঁৰ সৈতে চিনাকি হওঁ তেওঁৰ মুখৰেই চিনাকি হওঁ নাম হৈছে মানৱপতি গগৈ মোৰ ঘৰ নাহৰকটীয়াতে আৰু মই নিজৰ স্কুলিং ইয়াৰ পৰাই কৰা নাহৰকটীয়া ছেমি স্কুলৰ পৰা তাৰপাছত স্কুলিঙৰ পাছত মই মোৰ পাছৰ পঢ়া ডিব্ৰুগড় পলিটেকনিকত কৰিলোঁ এজ এ জুনিয়ৰ ইঞ্জিনিয়াৰ তাৰপাছত তাৰ পৰা গৈ মই JECত নিজৰ নাম লগালোঁ JEC যোৰহাট ইঞ্জিনিয়াৰিং কলেজত মেকানিকেল ইঞ্জিনিয়াৰ তো 2019ত মই পাছ আউট হৈ ঘৰতে আছোঁ এতিয়া সদ্যহতে আৰু ভৱিষ্যতে হায়াৰ এডুকেশ্যনৰ কাৰণে ভাবি আছোঁ তো বিশেষ মোৰ ইমান একো নাই এই মোৰ বিষয় তো আপোনাৰ বস্তুখিনি আনি দিছোঁ চাওকচোন এইখিনি হৈছে মোৰ বনোৱা তো এইখিনি বৰ বেছি নাই বিশেষ নাই মই এই অলমষ্ট চাগে 20-30টা ওচৰে বনাইছোঁ ইয়াত চব নাই চব লগৰবিলাকো দিয়া হৈছে এইটো হৈছে আপোনাৰ দিহিং পাটকাই ওপৰত বনাইছিলোঁ যেতিয়া আমাৰ দিহিং পাটকাই ছেভ কৰিবলগীয়া মানে এটা ওলাইছিলে তো তেতিয়া তাত বনোৱা এইটো দিহিং পাটকাই হাতী আছে হাতী টাউনৰ ফালে গৈ আছে কয়লা খনি বনোৱাৰ বাবে তাৰপাছত মই আৰু বিভিন্ন বনাইছিলোঁ এইটো হৈছে আপোনাৰ হেৰি পটাৰৰ গল্ডেন স্নেক্স বুলি কয় তাৰপিছত এইটো যোৱাকালি বনাইছিলোঁ এটা ৱালি বুলি কয় এটা কেৰেক্টাৰ আছে আপোনাৰ এই কাৰ্টুন কেৰেক্টাৰ বুলি নহয় এনিমেশ্যন হলিউডৰ মুভিখনৰ ৱালি আৰু এইটো ইভা হিচাপে আছিলে এনেকৈ বিভিন্ন আছে ডৰেমন হৈ গৈছে মই কালাৰ কৰি দিলোঁ তাৰপিছত ৰিঅ' ডি জেনেৰিঅ'ত 3 মিটাৰ আছে এইটো আৰু এটা দেখাম মুমেণ্ট যোনটো আপোনাৰ যাৰ বাবে মই অসম বুক অফ ৰেকৰ্ডত নাম পাইছোঁ ভালকৈ থ'বলগীয়া হৈছে তো ৰ'ব এই হৈছে ৰংঘৰটো মই ধুনীয়াকৈ এটা প্লেটফৰ্ম দি থৈছোঁ এই হৈছে মোৰ ৰংঘৰটো মানস এতিয়া তোমাৰ বাবে মোৰ এটা প্ৰশ্ন হৈছে যে এই যিসমূহ বস্তু তুমি দেখুৱালা বা একেবাৰে সূক্ষ্মতম যিটো ৰংঘৰ সেইটো দেখুৱালা আৰু সেইটো কৰি তুমি আসাম বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্তি কৰিলা কিন্তু কথাটো হ'ল তুমি যিদৰে কৰিলা তুমিও আনকো অনুপ্ৰাণিত কৰিব বিচাৰা নেকি আৰু যদি বিচাৰা এই আসাম বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা কৰিব লাগে কি কৰিব লাগে কি কাম কৰিলে হয়তো আসাম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰি সেইসমূহ তুমি অলপ থুলমূলকৈ আমাৰ দৰ্শকসকলক জনাই দিয়া প্ৰশ্নটো যিহেতু এতিয়া কি বুলি ক'ম এইটো বহুতৰ ওচৰত চাগে এইটো এটা মানে ডাঙৰ প্ৰশ্ন হিচাপে আছে বহুতে ভাবিব পাৰে মই কেনেকৈ ধৰণে অসম বুক অফ ৰেকৰ্ডৰ কাৰণ যিহেতু বহুত অসমৰ মানুহ আছে বা অসমৰ যেনেকুৱা বহুত কলা কৌশল আছে যোনবিলাক মানুহে আনিব বিচাৰে বা হেৰি কৰিব বিচাৰে মোৰ এই অসম বুক মানে মই ভবা নাছিলোঁ যে মই এনেকুৱা ধৰণে মানে বস্তু এটা ভাইৰেল হৈ গুচি যাব মই আগতে মানে মোৰ লগৰ এগৰাকী আছিলে লগৰ JECৰে হয় তেখেতে মানে মোক বেলেগ এজনৰ স্কাল্পচাৰ এটা মোক পঠিয়ালে যে তেখেতলোকে অসম বুক অফ ৰেকৰ্ডৰ নাম পালে মই তেতিয়া ভাবিলোঁ যে কি ধৰণে
তেনেকৈ নাম পালে তো সেই হিচাপত মই গৈ নেটত চাৰ্চ মাৰিলোঁ অসম বুক অফ ৰেকৰ্ড তো তেওঁলোকৰ তাতেই মানে কণ্টেক্ট নাম্বাৰ আছিলে মেইল ID আছিল তেখেতলোকৰ লগত কণ্টেক্ট কৰা হ'ল কণ্টেক্ট কৰাৰ পাছত তেখেতলোকে যোগাযোগ কৰিলে মোৰ লগত মোৰ কাম চালে তাৰপাছত মোৰ কাম চাই মেলি তেখেতলোকে মানে যিমান পাৰিলে ৰিচাৰ্চ কৰিলে বা চবতে খা খবৰ ল'লে যে অসমত কিবা তেনেকুৱা বনোৱা আছে নেকি তো সেই বেচিছত মানে তেওঁলোকে চাই মেলি দেখিল যে কোনো কৰা নাছিল মানে তেতিয়ালৈকে কোনো কৰা নাছিলে তো মই আছিলোঁ যোনে মানে ৰংঘৰটো চবতছে সৰু বনাইছিলোঁ তো তেখেতলোকে সেই তেনেধৰণে মানে মোক হেৰি নামটো দিলে মানে যে আপুনি অসম বুক অফ ৰেকৰ্ডত নামটো পালা To join forces. আৰু এনেধৰণৰ ভিডিঅ' কিছুমান চাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব গতিকে চাই থাকিব এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আৰু দেখুৱাই যাম গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান চাই থাকিবৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়াই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ